নমস্কাৰ এই মাহৰ কবিতা এই শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ যিসকল নিয়মীয়া দৰ্শক তেওঁলোকে গম পাইছে আমি এই শিতানত কি প্ৰচাৰ কৰি আহিছোঁ, কিন্তু যিসকলে নতুনকৈ আহিছে আমাৰ এই চেনেললৈ তেওঁলোকে নিশ্চয় গম পোৱা নাই আমি এই শিতানত কি প্ৰকাশ কৰোঁ। আমি এই মাহৰ কবিতা এই শিতানত প্ৰত্যেক মাহতে প্ৰকাশিত অসমীয়া ভাষাত মাহেকীয়া আৰু পষেকীয়া আলোচনীবোৰৰ যিবোৰ কবিতা সেই কবিতাবোৰৰ কবিসকল কোন তাক প্ৰকাশ কৰি আহিছোঁ, যাতে অসমৰ বিভিন্ন প্ৰান্তত থকা কাব্যানুৰাগীসকলৰ সুবিধা হয়, তেওঁলোকে গম পায় কোনখন আলোচনীত কাৰ কবিতা প্ৰকাশ পাইছে। আজিৰ এই খণ্ডটোত আমি নতুন আলোচনী এখনো আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। সেই নতুন আলোচনীখন বিশেষভাৱে আমি চিৰিয়াছ আলোচনী বুলি ক'ব লাগিব। সেইখনত কিছু কবিতা প্ৰকাশ পাইছে, প্ৰস্তাৱনা সংখ্যা। সেই বিশেষ আলোচনীখন সম্পৰ্কতো আজি আলোচনা কৰিম। আৰু এইখিনিতে কৈ থওঁ, আমাৰ পুৰণা যিসকল দৰ্শক তেওঁলোকে গম পায় আমি এই শিতানত এটা কবিতাৰ আবৃত্তি আগবঢ়াওঁ আৰু প্ৰত্যেকটো খণ্ডতে এগৰাকী কবিক আমি অভিনন্দন জনাই তেখেতলৈ এটা উপহাৰ পঠিয়াই দিওঁ। এই কথাটো আমাৰ পুৰণা যিসকল দৰ্শক তেওঁলোকে জানে, আৰু আমি এইখিনি কথা কৈছোঁ নতুন দৰ্শকসকলৰ বাবে, তেওঁলোকে কথাটো গম পাওঁ। এইখিনিতে আমি এষাৰ কথা কৈ থওঁ, আমাৰ এই প্ৰচেষ্টা যদি আপুনি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব, আমাৰ এয়া অনুৰোধ। সেই যি কি নহওক, আহক আমি আজি আগবঢ়াম ফেব্ৰুৱাৰী 2023 কবিতাবোৰৰ কবিসকলৰ নাম। গতিকে আহকচোন আমি আগবাঢ়ি যাওঁ। প্ৰথমতে লৈছোঁ আমি এখন চিৰিয়াছ আলোচনী, সেইখন হৈছে পটভূমি। এই পটভূমিত কাৰ কবিতা প্ৰকাশ পাইছে আহক আমি ভিতৰত চাওঁ। আমি প্ৰথমতে সূচীপত্ৰখন চাইছোঁ। এই সূচীপত্ৰখন এইখন সম্পৰ্কত আমি যোৱাটো খণ্ডত এষাৰ বিশেষ কথা কৈছিলোঁ। সেই কথাষাৰৰ পাছত এই সূচীপত্ৰখন অলপ বেলেগকৈ সজাইছে এই খণ্ডটোত, অৰ্থাৎ আলোচনীখনৰ এই সংখ্যাটোত আমি লক্ষ্য কৰিছোঁ। এতিয়া আমি সূচীপত্ৰখন চায়েই গম পাম ইয়াত কাৰ প্ৰবন্ধ, কাৰ কবিতা, কাৰ গল্প প্ৰকাশ পাইছে। গতিকে সূচীপত্ৰখন অলপ সলনি কৰি দিয়াৰ কাৰণে আলোচনীখনৰ কৰ্তৃপক্ষৰ ওচৰত মই কৃতজ্ঞ আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ। সেই যি কি নহওক, আহক আমি ইয়াত কাৰ কবিতা প্ৰকাশ পাইছে তাৰ সেইটো জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে এটা কবিতা আছে ইয়াত, সেইখন নৈৰে সূৰ্য আৰু কাহানিও নামি নাহে। এইটো 48 নম্বৰ পৃষ্ঠাটোত আছে, কিন্তু তাত কবিৰ নামটো নাই, ফোন নম্বৰ এটা আছে। আৰু এতিয়া ৰাতি বহু হৈছে, সেইকাৰণে মই ফোন নম্বৰটোত কল কৰি কনফাৰ্ম হোৱা নাই, বেছি ৰাতি হোৱাৰ কাৰণে। সেই যি কি নহওক, ইয়াৰ পাছত আমি কবিতা পাম জিতেন নৰহৰ কেইটামান মিচিং কবিতাৰ ভাৱানুবাদ, ঐনিতমৰ ভাৱানুবাদ। আৰু ইয়াৰ পাছত মৌলিক কবিতা আছে অনিল পাংগিং, গংগামোহন মেলি, ডেনি গাম, গজেন মেলি, ডাক্তৰ নৰেন কুটুম, জিতেন পায়েং, দেৱৰাজ মিলি, টম মেডক, যতীন মিলি, তাৰপাছত সোণা কুমাৰ পাঠৰী, নিতুল নন্দন ডেগনৰ এটা অনুবাদ কবিতা আছে, তাৰ পাছত ৰোনাল্ডো টাইড, কিশোৰ কুমাৰ দেউৰী, তেওঁলোকৰ কবিতা এইবাৰ প্ৰকাশ পাইছে পটভূমি আলোচনীখনত। এইবাৰ লৈছোঁ আমি আন এখন আলোচনী, সেইখন হৈছে এইখন নন্দিনী। নন্দিনীত বেছি কবিতা প্ৰকাশ নাপায়, 2-4টা প্ৰকাশ পায়, ভাল কবিতা। গতিকে নন্দিনীত কোনে লিখে চাওঁ আহক। এইবাৰ নন্দিনীত প্ৰকাশ পাইছে মাত্ৰ 3টা কবিতা। লিখিছে মনালিছা কলিতা, বিকাশ শৰ্মা আৰু অৰুণ গগৈয়ে। এয়া আছিল নন্দিনীৰ কবিতা। এইবাৰ আমি চাম আন এখন আলোচনী। এইখনত কাৰ কবিতা প্ৰকাশ পাইছে। এইখন এখন বিশেষ আলোচনী, আমাৰ সকলোৰে মৰমৰ প্ৰান্তিক। প্ৰান্তিকৰ 1 ফেব্ৰুৱাৰী এই সংখ্যাটোত প্ৰকাশ পাইছে কৰবী তালুকদাৰ, জুৰি মহন্ত, গুণ মৰাণ, ৰীতা বৰুৱা, বিপুল শৰ্মা, অনুভৱ তুলসী আৰু ফণীভূষণ দাসৰ কবিতা। এইকেইগৰাকী কবিৰ কবিতা প্ৰকাশ পাইছে এইবাৰ প্ৰান্তিকখনত। আৰু এইখিনিতে কৈ থওঁ, প্ৰান্তিকখনৰ
এইবাৰ নীলমণি ফুকনৰ বিষয়ে কিছু কথা উল্লেখ আছে। ভাল হৈছে আলোচনীখন, মই ওপৰৰ পৰা চাইছোঁ, জানিবলৈ কথা যথেষ্ট আছে। আমি প্ৰান্তিকৰ যোৱা খণ্ডটোত কোনে কবিতা লিখিছিল সেইটো চাম। যোৱা খণ্ডটোত কবিতা লিখিছিল হৰেকৃষ্ণ ডেকা। তাৰ আগতে দেখুৱাইছোঁ কভাৰটো, প্ৰান্তিকৰ এই কভাৰটো যোৱা খণ্ডৰ। এইটো ইয়াত কবিতা আছে হৰেকৃষ্ণ ডেকা, দেৱানন্দ ভট্টাচাৰ্য, গুঞ্জন কাশ্যপ, বৰ্ণালী ভৰালী, বিজয় ৰবি দাস আৰু ডক্টৰ স্বাধীনতা মহন্ত। তেওঁলোকৰ কবিতা আছিল যোৱা সংখ্যাৰ প্ৰান্তিকত। এইখিনিতে এটা কবিতাৰ আবৃত্তি আগবঢ়াম, আৰু সেই কবিতাটো এইবাৰৰ প্ৰান্তিকত প্ৰকাশ পাইছে আমাৰ সকলোৰে চিনাকি জনপ্ৰিয় কবি অনুভৱ তুলসীৰ। অনুভৱ তুলসীৰ সেই কবিতাটো আবৃত্তি কৰিছে আমাৰ সকলোৰে মৰমৰ আবৃত্তিকাৰ কবি ভাৰতী চক্ৰৱৰ্তী বাইদেৱে। গতিকে আহকচোন আমি কবিতাটো শুনো। কবিতাৰ শিৰোনাম লুইত পুত্ৰ, কবি অনুভৱ তুলসী। ইয়াৰ পৰাই চাকিৰ যাত্ৰাৰ সূচনা। ইয়াৰ শিলত যিহেতু মানুহৰ শেষ খোজ। কফিনত উঠি যোৱাজন হ'ব পাৰে হেমলেট। ইয়াৰ বতাহে কালি ঔফুল ফুলা দেখিছিল আকাশৰ য'তে ত'তে হাৰ কপোৱা খাগৰি। হ'ব পাৰে ইয়ালৈ তুমি আহিবা অদূৰ ভৱিষ্যতে। পিকাচৰ মৰ্মভেদ কৰি যাব পোৰামাটিৰ মুখ তোমাৰ চকুৰ আগতে, শোকত ঠিত লাগিব অফেলিয়া। আকৌ সেই জীয়াই থকাৰ অধিকাৰৰ প্ৰসংগ, এন্দুৰ নিগনি কেঁচুকুমতিৰ সুখৰ জীৱন, যাৰ লগত তুমি এদিন মানুহৰ মিল বিচাৰিবা, সমিধান অথবা সমাধান কিবা এটা পাবা। হাৰৰ লগত প্ৰাচীন তৰ্কৰ লগত বিতৰ্ক, সেয়া ইয়াৰ শিলত মানুহৰ শেষ খোজ। ইয়াৰ পৰাই হয় ইয়াৰ পৰাই সেতু বান্ধাচোন লুইত পুত্ৰ। এইবাৰ লৈছোঁ আন এখন আলোচনী, সেইখন হৈছে সাতসৰী। সাতসৰীৰ বেটুপাত এইটো। এই সাতসৰীখনৰ এইবাৰৰ কবিতাবোৰৰ কবিসকল হৈছে প্ৰণয় ফুকন, এম কামালুদ্দিন আহমেদ, দিগন্ত নিবিড়, মুহি শইকীয়া, জোনমণি দাস, জ্যোতিৰ্ময় দত্ত, ডক্টৰ ৰন্টু দত্ত, উৎপল কলিতা, মধুমিতা বৰুৱা শইকীয়া, মাখন কলিতা, ধীমান বৰ্মন আৰু মন্দিৰা গগৈ। তেওঁলোকৰ কবিতা প্ৰকাশ পাইছে এইবাৰ সাতসৰীত। তাৰ পাছত আমি আন এখন আলোচনী ল'ম, সেইখন হৈছে গৰিয়সী। গৰিয়সীত এইবাৰ প্ৰকাশ পাইছে বিশেষভাৱে নিৰ্মল প্ৰভাৱ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা জনাই এইবাৰৰ গৰিয়সীখন প্ৰকাশ পাইছে। কভাৰটো হ'ল এইটো, খুব সুন্দৰ আলোচনী। বিশেষকৈ আজি এইবাৰৰ যিবোৰ প্ৰবন্ধ প্ৰকাশ পাইছে মই ওপৰৰ পৰা চাইছোঁ, সংগ্ৰহ কৰিবলগীয়া। ইয়াত জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন দেৱলৈ শ্ৰদ্ধা জনাই 3টা কবিতা প্ৰকাশ পাইছে। লিখিছে কাজী চাহাদত ইছলাম, অন্তৰীপ কাকতি আৰু অংকুৰজ্যোতি বুঢ়াগোহাঁইয়ে। তাৰ উপৰি মৌলিক কবিতা আছে ৰবীন্দ্ৰ চৰকাৰ, জ্যোতিষ কুমাৰ শৰ্মা, যতীন মিলি, বিতু বুঢ়াগোহাঁই, কৰবী তালুকদাৰ, ৰাণু বৰুৱা গগৈ, ত্ৰিদীপ কুমাৰ বৰগোহাঁই আৰু বিপ্লৱ চুতীয়াৰ। ইয়াৰ লগতে এটা অনুবাদ কবিতাও আছে নিতুল নন্দন ৰেগনৰ। এয়া আছিল গৰিয়সীত প্ৰকাশিত কবিতা। গৰিয়সীৰ পিছত আমি আন এখন আলোচনী ল'ম, সেইখন হৈছে বাৰ্তা পখিলী। বাৰ্তা পখিলীখনৰ বেটুপাত এইটো। বাৰ্তা পখিলীত এইবাৰ এইখনত প্ৰত্যেকবাৰে যথেষ্ট কবিতা প্ৰকাশ পায়। এইবাৰ যিসকলৰ কবিতা প্ৰকাশ পাইছে সেইসকলৰ নামবোৰ মই কৈ দিছোঁ।
প্ৰেম গগৈ, কিশোৰ কুমাৰ দাস, পপী চহৰীয়া, পূৰবী হালৈ, মুনীন্দ্ৰনাথ পাঠক, অখিলা কলিতা, ডক্টৰ কিশোৰ কুমাৰ দেউৰী, গীতাঞ্জলি নাথ, চম্পক বেজবৰুৱা, পিংকু ৰাজবংশী, নন্দেশ্বৰ মিলি, তাৰপাছত আছে ৰাছেল চৌধুৰী, দীপিকা ফুকন, ব্ৰজেন মেধি, মুকুল জয়ন্ত, কুমাৰ বিভূতি, নিৰ্মালী বৰা হাজৰিকা, জনাৰ্দন তালুকদাৰ, বিকাশ শৰ্মা, নিজৰা বৰ্মন ডেকা, ডক্টৰ যতীন্দ্ৰ কুমাৰ চৌধাৰী, সবিতা দাস, জ্যোতিষ চন্দ্ৰ গোস্বামী, নৱজ্যোতি শইকীয়া, নিবেদিতা ডিম্পল, দীপ্তি ভূঞা, বিজয় কুমাৰ স্বৰ্ণকাৰ, বিজয় শংকৰ শৰ্মা, মৌচুমী ৰাজখোৱা আৰু হেমন্ত কলিতা। এওঁলোকৰ কবিতা প্ৰকাশ পাইছে এইবাৰ বাৰ্তা পখিলী আলোচনীখনত। বাৰ্তা পখিলীৰ পাছত আমি ল'ম আন এখন আলোচনী। এইখন হৈছে প্ৰকাশ। প্ৰকাশ এইবাৰ বেটুপাতটো এয়া। বেটুপাতটো চাই নিশ্চয় আপোনালোকে গম পাইছে। এইবাৰ এই খণ্ডটো প্ৰকাশ পাইছে আমাৰ বিশিষ্ট কবি নীলমণি ফুকন ছাৰৰ প্ৰতি শ্ৰদ্ধা জনায়। আৰু সেইকাৰণে কভাৰত উল্লেখ কৰা হৈছে কবি প্ৰণাম। এইবাৰ এইখনত প্ৰকাশিত কবিতাবোৰৰ কবিসকলৰ নামবোৰ কৈছোঁ। কবিসকল হৈছে অজিত গগৈ, এম কামালুদ্দিন আহমেদ, প্ৰণয় ফুকন, দেৱপ্ৰসাদ তালুকদাৰ, সমীৰ শংকৰ দত্ত, দ্বিজেন কুমাৰ দাস, অজিত ভৰালী, ধীমান বৰ্মন, জোনমণি দাস, বিভাৰাণী তালুকদাৰ আৰু দিগন্ত নিবিড়। তেওঁলোকৰ কবিতা প্ৰকাশ পাইছে। লগতে ইয়াত যথেষ্ট সংখ্যক অনুবাদ কবিতাও প্ৰকাশ পাইছে। ইয়াৰ পাছত আমি লৈছোঁ আন এখন আলোচনী, যিখন আলোচনীৰ কথা আমি প্ৰথমতেই কৈছিলোঁ যে এইখন প্ৰস্তাৱনা সংখ্যা। আমি দোকানত দেখা পায়ে বুজি পাইছোঁ যথেষ্ট ভাল হ'ব আলোচনীখন। এখন চিৰিয়াছ আলোচনী হোৱাৰ সম্ভাৱনা আছে এইখন। গতিকে প্ৰস্তাৱনা সংখ্যাটো হাতত লৈ ভাল লাগিছে। সেই আলোচনীখন হৈছে এইখন অবাক, নতুনকৈ প্ৰকাশ পাইছে ৰাজগড়ৰ পৰা। গতিকে এই অবাক আলোচনীখনত কোনে কোনে কবিতা লিখিছে মই ক'ম। তাৰ আগতে ইয়াৰ সম্পাদনা সমিতিখন সম্পৰ্কত মই আপোনালোকৰ আগত এটা পৰিচয় দাঙি ধৰিম। মুখ্য সম্পাদক আলোচনীখনৰ ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামী, কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল মজুমদাৰ, ইয়াৰে সম্পাদক হৈছে ভাস্কৰ বৰ্মন, সহযোগী সম্পাদক প্ৰস্তুতি পৰাশৰ আৰু প্ৰচলন ব্যৱস্থাপক উৎপল বৰ্মন, আৰ্হিপাঠ দুৰ্গা প্ৰসাদ হাজৰিকা, বৰ্ণবিন্যাস আৰু অলংকৰণ কালাৰ প্লাছ। এইটো ৰাজগড়ৰ পৰা প্ৰকাশ পাইছে। এইখন কালাৰ প্লাছ গমে পাইছে, এটা আগশাৰীৰ প্ৰেছ এটা তেওঁলোকৰ পৰা প্ৰকাশ পাইছে। আৰু এইখিনিতে এটা বিশেষ কথা হ'ল কি, এই আলোচনীখনত আৰ্হি পাঠকৰ নাম উল্লেখ কৰিছে। সাধাৰণতে আৰ্হি পাঠকক আওকণীয়া মনোভাৱেৰে আমি চোৱা দেখিবলৈ পাওঁ। প্ৰায় সংখ্যক আলোচনীয়ে তেওঁলোকৰ নাম দিবলৈ টান পায়। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম দেখিছোঁ অবাক আলোচনীখনক। তেওঁলোকে আৰ্হি পাঠকৰ নামো ইয়াত উল্লেখ কৰিছে, দুৰ্গা প্ৰসাদ হাজৰিকা। এইখনত প্ৰকাশিত কবিতাবোৰৰ কবিসকলৰ নামবোৰ মই কৈ দিছোঁ। নীলিম কুমাৰ, কমল কুমাৰ মেধি, পাৰ্থ প্ৰতিম ডেকা, পুলকেশ ৰায় বৰুৱা, বিপুল কুমাৰ দত্ত, এইকেইগৰাকী কবিৰ কবিতা প্ৰকাশ পাইছে এইবাৰ অবাকখনত প্ৰস্তাৱনা সংখ্যাত। গতিকে পৰৱৰ্তী সংখ্যালৈ আমি আশাৰে বাট চাইছোঁ। আৰু এইখিনিতে আমাৰ এই শিতানৰ প্ৰাসংগিক নহয় যদিও কথা এষাৰ কৈ থওঁ। এই আলোচনীখনত কিছুমান কিতাপৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এনেকৈ এইবোৰ যথেষ্ট ভাল হৈছে আৰু মানুহে গম পাব ইয়াত প্ৰকাশক, কিতাপৰ পৃষ্ঠা, কিতাপৰ চাইজ এই সম্পৰ্কত বিস্তৃতভাৱে উল্লেখ কৰা আছে। সি যি কি নহওক অপ্ৰাসংগিকভাৱে এইখিনি কথা ক'লোঁ, দায়টোক ক্ষমা কৰিব। গতিকে এইখন আছিল শেষ আমাৰ আজিৰ আলোচনীবোৰৰ ভিতৰত। এইখিনিতে আপোনালোকক জনাওঁ, আমি প্ৰত্যেক খণ্ডতে একোগৰাকী কবিক অভিনন্দন জনাই তেওঁলৈ এটা উপহাৰ পঠিয়াই আছোঁ। আজিৰ এই খণ্ডটোত সেই উপহাৰ কোনে লাভ কৰিছে নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে। গতিকে আমাৰ এই খণ্ডটোৰ সেই
সৌভাগ্যৱান কবিগৰাকী হৈছে উৎপল কলিতা, গোৱালপাৰাৰ। তেওঁৰ এটা কবিতা প্ৰকাশ পাইছে সাতসৰী আলোচনীখনত। কবিতাৰ শিৰোনামটো হৈছে গৈ থাকোঁতে। অতি উৎকৃষ্ট কবিতা এটা। তেওঁৰ কোনো গ্ৰন্থ ইতিমধ্যে ওলোৱা নাই, কিন্তু যথেষ্ট ভাল কবিতা লিখি আছে। গতিকে আমি উৎপল কলিতাক অভিনন্দন জনালোঁ আৰু তেওঁৰ কাব্য চৰ্চা অব্যাহত থাকক শুভেচ্ছা জনাইছোঁ। আৰু অতি সোনকালে আমি তেওঁলৈ এটা উপহাৰ ডাকযোগে পঠিয়াই দিম। এইখিনিতে আপোনালোকক কৈ থওঁ যে আমি যোৱা কেইটামান খণ্ডৰ উপহাৰসমূহ পঠিয়াই দিয়া নাই, বিশেষ ব্যস্ততাৰ কাৰণে। আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰত্যেককেইগৰাকী কবিলৈয়ে উপহাৰসমূহ ডাকযোগে পঠিয়াই দিম, ৰেজিষ্টাৰ ডাকযোগে। গতিকে আজিলৈ আমি ইমানতে সামৰিম ভিডিঅ'টো। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।